বন্ধুসকল নমস্কাৰ। আজি ৰাতিপুৱাতে মোৰ কলিজাজনী আহি ওলাল। আগতকৈ অলপ ক্ষীণাইছে, কিন্তু মায়ে কৈছে ক্ষীণোৱাৰ কাৰণে হেনো বহুত বেছি মৰম লাগিছে আৰু ধুনীয়া দেখা হৈছে। ইফালে আকৌ মাহীয়ে কৈছে কুঁহিয়াৰৰ আগকেইটা ৰুই থ'বলৈ, সেইবাবে মই নিজে চিপিৰাঙেৰে গাঁটা খান্দি ৰুবলৈ ওলাইছোঁ। যিহেতু পাপাৰ এইকেইদিন অলপ সময়ৰ অভাৱ হৈ আছে, এইবোৰ কৰিবলৈ সময় নাপায়, আৰু মই যিহেতু ঘৰত এনেই থাকোঁ, মোৰো টাইমটো পাছ হৈ যাব নহয় জানো। আৰু বন্ধুসকল, আগতে যে আমি স্কুলত পঢ়িছিলোঁ কুঁহিয়াৰ এবিধ তৃণজাতীয় উদ্ভিদ, কুঁহিয়াৰৰ পৰা চেনি আৰু গুড় প্ৰস্তুত কৰা হয়। বন্ধুসকল, কুঁহিয়াৰত বহুতো উপাদান পোৱা যায়, যেনে কাৰ্বহাইড্ৰেট, পটাছিয়াম, কেলছিয়াম, ফছফৰাছ, জিংক আদি। আৰু আপোনালোকেও কুঁহিয়াৰ খাব, দাঁত মজবুত থাকিব। কুঁহিয়াৰৰ ৰসে শৰীৰটো শীতল কৰি ৰাখে আৰু কম সময়তে ভাগৰ দূৰ কৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোককো থেংক ইউ। আজিলৈ ইমানতে এৰিছোঁ।